নমস্কাৰ ছাত্ৰ বন্ধুসকল। আজি আমি ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন কেনেকৈ হৈছিল, তেওঁলোকে ভাৰতৰ ক'ত ক'ত দুৰ্গ, বাণিজ্যিক গোট আদি নিৰ্মাণ কৰিছিল, এই বিষয়ে জানি লওঁচোন আহা। সেই সময়ত ইউৰোপৰ আটাইতকৈ শক্তিশালী জাতিটো আছিল ইংৰাজ জাতি। 1599 খ্ৰীষ্টাব্দত ইংৰাজসকলে ইষ্ট ইণ্ডিয়া কোম্পানী নামে এটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল। এই কোম্পানী 1600 খ্ৰীষ্টাব্দত ৰাণী এলিজাবেথৰ অনুমতি সাপেক্ষে প্ৰাচ্যৰ দেশবোৰৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিবলৈ যাত্ৰা কৰিলে। এনেকৈয়ে এদিন ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত আহি উপস্থিত হৈছিল। 1609 খ্ৰীষ্টাব্দত মোগল সম্ৰাট জাহাংগীৰৰ দৰবাৰলৈ ইংৰাজ নাবিক উইলিয়াম হকিন্স চুৰাটত এটি ফেক্টৰী স্থাপনৰ অনুমতি ল'বলৈ আহিছিল। কিন্তু জাহাংগীৰে তেওঁক এনে অনুমতি নিদিলে। কিন্তু তেওঁলোকে 1613 খ্ৰীষ্টাব্দতহে বাণিজ্যিক গোট নিৰ্মাণৰ অনুমতি লাভ কৰিছিল। ইতিমধ্যে ইংৰাজ নাবিক ছাৰ থমাছ ৰয়ে আগ্ৰা, চুৰাট, আহমেদাবাদ আদিত বাণিজ্যিক গোট স্থাপন কৰিবলৈ সক্ষম হৈছিল। আনহাতে দক্ষিণ ভাৰতত ফ্ৰান্সিছ ডে নামৰ এজন ইংৰাজে স্থানীয় নায়কৰ পৰা মাদ্ৰাজ কিনি তাত ফৰ্ট ছেণ্ট জৰ্জ নামৰ এটি বাণিজ্যিক গোট স্থাপন কৰিছিল। এনেকৈয়ে সময়বোৰ অতিবাহিত হ'বলৈ ধৰিলে। লাহে লাহে ইংৰাজসকলে ভাৰতৰ প্ৰতিটো ঠাই দখল কৰিবলৈ ধৰিলে। সেই সময়তে ইংলেণ্ডৰ দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা বিয়া কৰায় আৰু যৌতুক হিচাপে বোম্বাই লাভ কৰে। দ্বিতীয় চাৰ্লছে আকৌ 1661 খ্ৰীষ্টাব্দত বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অকল বোম্বাই নহয়, কলিকতাও অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। তাত তেওঁলোকে ফৰ্ট উইলিয়াম নামৰ এটি দুৰ্গ নিৰ্মাণ কৰিছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ একমাত্ৰ উদ্দেশ্য আছিল ভাৰতত বেপাৰ কৰি ইয়াৰ দ্বাৰা নানা উপায়েৰে লাভৱান হোৱা। 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুক হছিয়াৰে দিয়া ফৰমানৰ দ্বাৰা কোম্পানীৰ ভেটি অধিক টনকিয়াল হ'ল। কাৰণ এই ফৰমানে বিনা শুল্কেই গোটেই দেশতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বেহা বেপাৰ কৰিবলৈ অনুমতি দিছিল। এই ফৰমানৰ দ্বাৰা কোম্পানীয়ে মুদ্ৰা প্ৰচলন আৰু প্ৰস্তুত কৰিবলৈও অনুমতি লাভ কৰিছিল। বেহা বেপাৰৰ উদ্দেশ্যে অহা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1765 খ্ৰীষ্টাব্দত মোগল সম্ৰাটৰ পৰা বংগ, বিহাৰ, উৰিষ্যাৰ দেৱানী লাভ কৰে। ইয়াৰ লগে লগে নতুন ভূমিৰাজহ ব্যৱস্থা যেনে চিৰস্থায়ী বন্দোবস্ত, ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদি প্ৰৱৰ্তন কৰিছিল। ক্ৰমান্বয়ে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে
স্থানীয় শাসনো নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। ব্যৱসায় বাণিজ্য আৰু উপনিৱেশ স্থাপনৰ ক্ষেত্ৰত ভাৰতত ইংৰাজসকলৰ মুখ্য প্ৰতিদ্বন্দ্বী আছিল ফৰাচীসকল। ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1664 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। ভাৰতত প্ৰথম ফৰাচী ফেক্টৰীটো চুৰাটত 1667 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। 1669 খ্ৰীষ্টাব্দত ডিচেম্বৰ মাহত মছলিপট্টনমত আন এটা ফৰাচী ফেক্টৰী স্থাপন কৰিছিল। 1674 খ্ৰীষ্টাব্দত পণ্ডিচেৰীত ফৰাচীসকলে দুৰ্গ নিৰ্মাণ কৰিছিল। পিছলৈ ই মুখ্য কাৰ্যালয় হৈ পৰে। ফৰাচীসকলে চন্দনপুৰ, বালাচৰ আৰু কাছিম বজাৰতো কুঠি স্থাপন কৰিছিল। ভাৰতৰ লগত বেহা বেপাৰ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰা আনবোৰ জাতি হ'ল ডেনিছ, ছুইছ, অষ্ট্ৰিয়ান আদিবোৰ। কিন্তু তেওঁলোকে পৰ্তুগীজ, ফৰাচী বা ইংৰাজৰ লগত ফেৰ মাৰিব পৰা নাছিল। আজিৰ পাঠ ইমানেই আছিল। ধন্যবাদ।